তো হেল্ল' এণ্ড নমস্কাৰ, মই অমৃত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মোটামুটি 15-20 দিনমান হ'ল মই ভিডিঅ' দিব পৰা নাই। তো তেনেকুৱা বৰ বিশেষ কাৰণ নহয়, কিছুমান অফিচিয়েল কাম বা ব্যক্তিগত কামৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি হৈ গ'ল আপোনাৰ 11 আগষ্ট, আজি হৈ গ'ল ৰাক্ষা বন্ধন হ'ল। তো এতিয়া ওলাই আহিছোঁ, ভণ্টি এজনীয়ে মাতিছে ৰাখি বান্ধিবৰ কাৰণে। তো যাওঁ, ৰাখি বান্ধি লওঁগৈ। এতিয়াও সময়েই নাই, কামৰ পৰাই ওলাই আহিছোঁ। তো পিছলৈ হয়তো সময় নিমিলিব পাৰে, তো সেইকাৰণে এতিয়াই সময় উলিয়াই আহিছোঁ, গৈ ৰাখিটো বান্ধি আহোঁ। তেনেকুৱা আজি ৰাক্ষা বন্ধন আৰু 2-3 জেগাত যাবলগীয়া আছে। তো গোটেইখিনি মই ভিডিঅ'টো দেখাব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ধন্যবাদ। তো এতিয়া আমি আহি পাই গ'লোহি জিন্তিহঁতৰ ঘৰ। তাই যোৱাকালি ৰাতি মোক মেছেজ কৰিছিলে যে আহিবৰ কাৰণে। তো আহি পাইছোঁ, এতিয়া যাওঁ ভিতৰলৈকে। আহি পাই গ'লোহি জিন্তিহঁতৰ ভিতৰলৈকে, আহিলোঁ, বহি আছোঁ এতিয়া। এইফালে আপোনালোকে দেখা পাইছে, এইটো জিন্তিৰ কি হয় নামটো জিমি, বেষ্ট ফ্ৰেণ্ড হয় জিন্তিৰ। তো তাই ইফালে গৈছে মন্দিৰলৈ, ইফালে আহিছে আৰু এটা ককাই। হেল্ল', ৰাখি বান্ধিব আহিছে। তেজপুৰ নিজেটো ছাবস্ক্ৰাইব কৰিব। এইফালে আহি গ'ল জিন্তি। হেপী ৰক্ষা বন্ধন। আমাৰ দুইটাৰ ফালৰ পৰা এটা সৰু গিফ্ট তোমালৈ আগবঢ়ালোঁ। হ'ব, আমিতো আছোঁৱেই সদায় তোমাৰ লগত, এনি টাইম আছোঁ, তুমি চিন্তাই কৰিব নালাগে। বহুত বেছি গৰম কাৰণে ঠাণ্ডা এগিলাচ খাই লওঁ, কাৰণ গৰমত চাহ খাব নোৱাৰি। এইফালে ইউথত ব্যস্ত হৈ আছে, ইফালে মোবাইল টিপি আছে। তুমি ঠাণ্ডা এগিলাচ খাই লৈ এবাৰ ওলাই গৈ আছোঁ। তো গোটেইখিনি কাৰ্যসূচী হৈ গ'ল, যিহেতু আপোনালোকে দেখা পালে। চিম্পল ব্লগ আজি, তেনেকুৱা একো বৰ বিশেষ দীঘলীয়া ব্লগ নহয়, এনেই চিম্পল ব্লগ এটা। তো ৰাখি চাকি বন্ধা চব হৈ গ'ল, এতিয়া ওলাই গৈ আছোঁ। ঘৰত অলপ লাঞ্চ চাঞ্চ কৰি মেলি আকৌ অফিচ যাম। অফিচৰ পৰা আকৌ সন্ধিয়া আৰু এজনী ভণ্টিয়ে মাতিছে, তালৈ যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহি পালোহি মামাহঁতৰ ঘৰ। মামাৰ ছোৱালীজনী, মানে সৰু টিকলা ভণ্টি এজনীও আজি 2 বছৰ হ'ল তাই মোক পিন্ধোৱা। তো তালৈকে আহিলোঁ। তাইও ফোন কৰিছিলে, মানে মামীয়ে ফোন কৰিছিলে আহিবৰ কাৰণে। তো গৈ আছোঁ, বাকীখিনি আপোনালোকক দেখাই আছোঁ মই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। তো ঘৰলৈ যোৱাটো নহ'ব আজি লাঞ্চ কৰিবৰ কাৰণে। তো যিহেতু বহুত টাইম হৈ গ'ল, ৰুটি দিছে, তাকে খাই লওঁ, খাই লৈ আজৰি হৈ লওঁ। তো ধুনীয়াকৈ মামাহঁতৰ ঘৰৰ পৰা গ'লোঁ অফিচ। মামাহঁতৰ ঘৰতে খালোঁ আজি, কাৰণ ঘৰ আহিব সময় নহ'ল আৰু। ভাত নাখালোঁ, বহুত দেৰি হৈ গ'ল, ৰুটিকে খালোঁ। তো ধুনীয়াকৈ খাই বৈ অফিচ গ'লোঁ। অফিচৰ কাম বন য'ত আছে কৰি মেলি পেলাই ঘৰ আহি পালোঁহি এতিয়া। আৰু আজি তেজপুৰত ইমানেকুৱা গৰম নহয়, একদম নেক্সট লেভেল গৰম, যিটো গৰম আপোনালোকে সহ্য কৰিব নোৱাৰে। তো আপোনালোকে ভিডিঅ'ত দেখা পাই আছে, মোৰ মুখৰ অৱস্থাই হওক বা গাৰ অৱস্থা, একদম ঘামি জামি অৱস্থা নাই। যেতিয়া ঘৰ আহি পাইছোঁ, একদম ভাল লাগিছে এতিয়া। তো ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ, আৰু এজেগাত যাবলগীয়া আছে, মানে ভণ্টি এজনীয়ে মাতিছিলে, তো তালৈ যাম এতিয়া। ধুনীয়াকৈ গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ অকণ ঠাণ্ডা পৰক, ধুনীয়াকৈ আৰামত সন্ধিয়া ওলাই যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ধন্যবাদ। তো ধুনীয়াকৈ গা চা ধুই মেলি আহিলোঁ, এতিয়া ধুনীয়া ফ্ৰেছ লাগি গৈছে। দিনটো যিটো গৰম আছিলে, গাটো ধুই দিওঁতে মানে ভাল লাগি গৈছে এতিয়া। তেওঁ ঘামিয়ে আছোঁ, কাৰণ গৰমটোতো আছেই এতিয়াও। তো ধুনীয়াকৈ ওলাইছোঁ, কৰিছোঁ, এতিয়া ধুনীয়াকৈ যাওঁ দিছিলে। তো অলম'ষ্ট টাইমটো পাৰ হৈছেই বাৰু। তো যাওঁ, লাহে ধীৰে যাওঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। ধন্যবাদ।
ভণ্টিজনী ঘৰলৈ গ'লোঁ, ধুনীয়াকৈ ৰাখি চাখি বান্ধিলে কৰিলে, কিন্তু বেছি বৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ এটা বৰ বিশেষ কাম আকৌ ওলাই গ'ল। তো তাৰ কাৰণে ৰাখিটো বান্ধি পেলাই আকৌ লগে লগে মানে ওলাই যাবলগীয়া হ'ল। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোক অলপ মৰম দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ। জয় অসম।